হেল্ল' ভিউৱাৰ্ছ, ইয়াতে আপোনালোকে দেখা পাইছে এখন টেবুল এখন আছে আৰু এই টেবুলখনত চাওক ইয়াতে কিছুমান ছেকেণ্ড কলমটোত কিছুমান ফিগাৰ্ছ আছে। এই ফিগাৰ্ছখিনি কিবা এটা বস্তুৰ ভেলু হয় ভাবি লওক আৰু এইটো ৰুপিজত আছে। কেতিয়াবা কি হয়, আমি কেতিয়াবা কিছুমান ৰিপৰ্ট বনাই থকা টাইমত বা কেতিয়াবা কিছুমান ৰিপৰ্ট বনাওঁতে এইটো আমি কি হয় কেতিয়াবা ক্ৰ'ৰত কনভাৰ্ট কৰিবলগীয়া হয়, ক্ৰ'ৰ লাখ যিহত হয়। কেতিয়াবা আমি থাউজেণ্ডতো কনভাৰ্ট কৰিব লাগে। চ' এইটো কনভাৰ্ট কৰিবৰ কাৰণে আজি আমি দুটা শ্বৰ্টকাট শিকিম। ফাৰ্ষ্ট মেথডটো হ'ল ইকুৱেল চিন দিম, দি পেলাই এইটো চেলটো চিলেক্ট কৰিম। তাৰপিছত আমি ফ্ৰণ্ট শ্লেছ দিম, ফ্ৰণ্ট শ্লেছ দি পেলাই 10 লিখিম। যদি আমাক এইটো ক্ৰ'ৰত কৰিব লাগে 10, কেৰত চিম্বল এটা দিম, কেৰত চিম্বলটো চাৰ্কামফ্লেক্স বুলিও কয়। 10 দি পেলাই 10 টু দি পাৱাৰ 7, যিহেতু ক্ৰ'ৰত 7টা 0 থাকে তাৰমানে আমি 10 টু দি পাৱাৰ 7 লিখি পেলাই চিম্পলি এণ্টাৰ মাৰি দিম। এতিয়া চাওক এইটো ৰুপিজৰ পৰা ক্ৰ'ৰত কনভাৰ্ট হৈ গ'ল, তাৰমানে 10.15 ক্ৰ'ৰ। এতিয়া এই ফৰ্মুলাটো ইয়াতে চিলেক্ট কৰোঁ, ইয়াতে মাউচৰ কাৰ্জাৰটো ইয়াতে লৈ যোৱাৰ পিছত ব্লেক কালাৰ হোৱাৰ পিছত তললৈ টানি দিয়ক, গোটেই কপি হৈ গ'ল। এইটো এটা মেথড ভিউৱাৰ্ছ। নেক্সট আৰু এটা মেথড হ'ল, ইয়াতে চাইছে ইয়াতে মই এটা কীবৰ্ডৰ এটা স্ক্ৰীনশ্বট ৰাখি দিছোঁ। এইটো কিয় ৰাখিছোঁ মই কৈ আছোঁ। নেক্সট মেথডটো হ'ল আপুনি চেম ফিগাৰটো ইয়াতে পেষ্ট কৰি দিয়ক। তাৰপিছত কাষত আপুনি 1 ক্ৰ'ৰ লিখি লওক। 1 ক্ৰ'ৰত 7টা 0 থাকে জানে আপোনালোকে, 1 2 3 4 5 6 7, ঠিক আছে। চিম্পলি এতিয়া 1 ক্ৰ'ৰত চিলেক্ট কৰক, কপি কৰক, কপি কৰি পেলাই এইখিনি চিলেক্ট কৰি লওক। চিলেক্ট কৰি লৈ পেলাই আপুনি কপি কৰি পেলাই পেষ্ট নকৰিব, পেষ্ট স্পেচিয়েল অপশ্যনত যাওক, ঠিক আছে। আৰু পেষ্ট স্পেচিয়েল অপশ্যনত যাবৰ কাৰণে আপুনি কীবৰ্ডত দেখা পাব এটা মেনু কি, এইটো মেনু কি বুলি কয়। এইটো মাউচৰ ৰাইট ক্লিক হিচাপে ব্যৱহাৰ হয়। কিছুমান লেপটপত এই কিটো নাথাকে, তেতিয়া এটা শ্বৰ্টকাট আছে, সেইটো হ'ল Shift F10, এক লগত দবাব, তেতিয়া ওলাই যাব এইটো ডাইলগটো। ইয়াতে পেষ্ট স্পেচিয়েল অপশ্যন দেখিছে, ইয়াতে ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰি পেলাই এইটো যে আছে ডিভাইড, এটা ক্লিক কৰি পেলাই অ'কে কৰি দিব। চাওক এটা ক্ৰ'ৰত কনভাৰ্ট হৈ গ'ল। ভিউৱাৰ্ছ, এই দুটা মেথড আছিলে আজি মই শিকাবলগীয়া। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চালে আৰু বুজি পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।